পশ্চিম কাৰ্বি আংলঙৰ ডংকামকামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত কৰোনাৰ বিৰুদ্ধে যুঁজিবৰ বাবে কৰোনা জিলা স্বাস্থ্য বিভাগে সাজু কৰা আইচলেশ্যন কক্ষ কোট খেপি মডেল স্কুল পৰিদৰ্শন মুখ্যমন্ত্ৰীগৰাকীৰ কৰোনা বিপক্ষে যুঁজ দিবৰ বাবে মানসিক শাৰীৰিকভাৱে সাজু কাৰ্বি আংলং সাহিত্য পৰিষদ চৰকাৰ তথা জিলা প্ৰশাসন ডিপু মেডিকেল কলেজৰ অধীনত আইচলেশ্যন কক্ষ সাজু লকডাউনত লুম্বাজং সমষ্টিৰ দুখীয়া ৰাইজৰ মাজত উপস্থিত হৈ পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণয় বিলালে খোৱা সামগ্ৰী বিতৰণ কাৰ্যত সহযোগ কৰিলে KC আৰু LYC বিষয়ববীয়াসকল। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। ভয়াৱহ কৰোনা তথা COVID-19ক লৈ ষষ্ঠম পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসন জিলাখনত কৰোনা আক্ৰান্ত ৰোগীক ৰাখিবলৈ কোট থেপি মডেল স্কুলত জিলা স্বাস্থ্য বিভাগে ইতিমধ্যে সাজু কৰিছে আইচলেশ্যন কক্ষ আৰু জিলা স্বাস্থ্য বিভাগে সাজু কৰা এই কক্ষ পৰিদৰ্শন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেইদিনমান আগলৈকে কৰোনা সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত অসমখন 2-3 দিনৰ ভিতৰত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। আক্ৰান্ত সংখ্যা 25লৈকে বৃদ্ধি পোৱাত ৰাজ্যৰ বিভিন্ন জিলা প্ৰশাসনে তথা স্বাস্থ্য বিভাগে কৰোনা আক্ৰান্ত ৰোগী চিকিৎসাৰ বাবে সকলো ব্যৱস্থা যুদ্ধকালীন প্ৰস্তুতিৰে সাজু কৰি তুলিছে। যিহেতু দিল্লীৰ নিজামুদ্দিন জামাতত অসমৰ পৰা গৈ ভাগ লোৱা সেইসকল ব্যক্তিৰ মাজতে অধিকাংশ কৰোনা স্থিতিৰ লক্ষণ পোৱা গৈছে। জিলাখনৰ খেৰণি অঞ্চলৰ পৰা এজন ব্যক্তিয়ে উক্ত জামাতত ভাগ লৈ ঘূৰি আহিছে স্বগৃহলৈ। এনে সন্দৰ্ভত স্বাভাৱিকতে সজাগ সতৰ্ক হৈছে জনতা। জিলা স্বাস্থ্য বিভাগে ইতিমধ্যে ডংকামকাম স্থিত কোট থেপি মডেল স্কুলত সাজু কৰি তোলা হৈছে কৰোনা আক্ৰান্ত ৰোগীৰ বাবে আইচলেশ্যন কক্ষ আৰু এই সকলোবোৰ ব্যৱস্থা পৰিদৰ্শনৰ বাবে আজি ডংকামকাম আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী সোণোৱালে এই সকলোবোৰ ব্যৱস্থা পৰিদৰ্শনৰ পিছত এখন সংবাদমেলত সম্বোধন কৰে। সংবাদমেলত বিশ্বত কৰোনা ভাইৰাছৰ পৰা নিজৰ লগতে আত্মীয় তথা ওচৰ চুবুৰীয়া সুৰক্ষাৰ স্বাৰ্থত সজাগ আৰু সচেতন হোৱাৰ আহ্বান জনাই জিলাখনৰ সমূহ জনগণক। মুখ্যমন্ত্ৰীয়ে কয়, COVID-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ নিমিত্তে জনগণে যি দায়িত্ব সহকাৰে 21 দিনৰ লকডাউন কাৰ্যসূচী পালন কৰিছে, এই মুহূৰ্তত এইখন জিলাৰ জনগণক আমি জৰুৰী আৰু অত্যাৱশ্যক সামগ্ৰী যোগান ধৰাৰ সেৱাত নিষ্ঠাৰে আত্মনিয়োগ কৰাৰ নিমিত্তে জিলাত কেনেধৰণে প্ৰস্তুতি চলোৱা হৈছে, এই ক্ষেত্ৰত সুবিধা অসুবিধা এই সকলোবিলাক কথা তেখেতসকলৰ পৰা বুজ ল'লোঁ। কাৰণ এই সময়ত অসম চৰকাৰে দৃঢ়তাৰে অসমৰ 33খন জিলাতেই জনগণক সেৱা আগবঢ়োৱাৰ নিমিত্তে দায়বদ্ধতাৰে কাম কৰি আহিছে। বিশেষকৈ আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে জিলাই জিলাই। ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে আমাৰ বিভিন্ন জিলাত অসম চৰকাৰৰ মন্ত্ৰীসকলে দুখন জিলাৰ তত্ত্বাৱধানত দৃঢ়তাৰে কাম কৰি আছে। মাননীয় সাংসদসকলে কাম কৰি আছে। মাননীয় বিধায়কসকলে নিজৰ সমষ্টিত ৰাইজৰ স্বাৰ্থত 24 ঘণ্টাৰে কাম কৰি আছে। ঐক্যবদ্ধভাৱে দৃঢ়তাৰে আমাৰ দায়িত্ব আমি পালন কৰি যাম। আৰু লগতে মই এই কথাও কওঁ, আমাৰ মাননীয় সাংবাদিক বন্ধুসকলেও অন্য বিভাগৰ লগতে আপোনালোকেও দিনে নিশাই বহু কষ্ট স্বীকাৰ কৰিছে। সমগ্ৰ অসমতে মই দেখিছোঁ সাংবাদিক বন্ধুসকলে বহু কষ্ট স্বীকাৰ কৰিছে আৰু এই ক্ষেত্ৰত সামাজিক দূৰত্ব অটুট ৰখাৰ বাবে জনসাধাৰণৰ মাজত
সচেতনতা জগাই তোলাৰ বাবে সজাগতা জগাই তোলাৰ বাবে সতৰ্কতা সৃষ্টি কৰাৰ বাবে সাংবাদিক বন্ধুসকলে দিনে নিশাই কাম কৰাৰ বাবে মই আপোনালোককো ধন্যবাদ জনাইছোঁ কৰোনাৰ লগতে অৰ্থ সংকটৰ বাবে সহায়ক হোৱাকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ইতিমধ্যে মুকলি কৰিছে CM সাহায্য পুঁজি CM সাহায্য পুঁজিলৈ ইতিমধ্যে জিলাখনৰ কেইবাগৰাকী মহানুভৱ তথা মানৱদৰ্দী ব্যক্তিসকলে সাহায্য আগবঢ়াইছে সংকট কালত চৰকাৰ আৰু জনতা যেতিয়া এক হৈ যায় দেশ তথা সমাজ উন্নয়নৰ পথত আগবাঢ়ি যাবই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত এই সংকট কালত মহামাৰী কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ জিলাখনৰ কেইবাজন মানৱতাবাদী ব্যক্তিসকলে অৰ্থৰ অনুদান আগবঢ়াইছে শেহতীয়াকৈ এনেদৰে নিজৰ মহানুভৱতা প্ৰদৰ্শন কৰিছে পশ্চিম কাৰ্বি আংলং জিলাৰ বিথুং ৰেংথেমা সমষ্টিৰ ৰাইজে আজি CM তুলিৰাম ৰংহাং সাংসদ হৰেণ সিং বে তথা কেইবাগৰাকী কাৰ্যবাহী সদস্য তথা MSC সকলৰ উপস্থিতিত 11,54,500 টকা অনুদান আগবঢ়ায় মুঠতে ৰাজ্যত দিনে দিনে বৃদ্ধি পোৱা কৰোনাত আক্ৰান্তৰ সংখ্যালৈ চাই সজাগ আৰু সচেতন জিলাবাসী ৰাইজ চৰকাৰে কৰোনা নিৰ্মূলৰ বাবে যি যুঁজ সেই যুঁজত দেশৰ জনতায়ো সহযোগ এইদৰে আগবঢ়োৱা পৰিলক্ষিত হৈছে তৃণমূল পৰ্যায়তো এয়া নিশ্চয় আহিব লগা দিনৰ বাবে কৰোনাৰ বিৰুদ্ধে যুঁজত মহৎ বৰঙণি হ'ব মংগলিংহি ৰিপৰ্ট কাট নিউজ লুম্বাজং পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি ৰতন তেৰণে শুক্ৰবাৰে হেমাৰী গ্ৰামছা গাঁও মিজু আৰু চিৰিম লাংচু এলেকাত উপস্থিত হৈ দুখীয়া ৰাইজৰ বিতৰণ কৰে চাউল দালি নিমখ আদি দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী দিন মজুৰি কৰি পৰিয়াল চলোৱা লোকসকল 21 দিনীয়া লকডাউনত পৰিয়াল চলোৱাত অতিকৈ কষ্ট হৈছে দুখীয়া লোকসকলৰ এনে সময়তে জনপ্ৰতিনিধি ৰতন তেৰণে দুখীয়া ৰাইজৰ প্ৰতি মহানুভৱতা প্ৰদৰ্শন কৰিলে শুক্ৰবাৰে দুখীয়া পৰিয়াল কেইটিলৈ এইসমূহ অত্যাৱশ্যকীয় সামগ্ৰী 6টা পৰিয়ালক বিতৰণ কৰি কিছু সকাহ দিয়াত অঞ্চলটোৰ ৰাইজৰ মাজত প্ৰশংসিত হয় কাৰ্যবাহী সদস্যগৰাকী তেওঁৰ এই কাৰ্যত KSA LYC SPYCৰ বিষয়ববীয়াসকলেও সহযোগ কৰে সামগ্ৰী বিতৰণ কাৰ্যসূচীত কাৰ্যবাহী সদস্য ৰতন তেৰণৰ সহধৰ্মিনী অনু ইংটিপিও উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী চাউল দালি আৰু চাউল আদিলৈ DIC আৰু একাংশ সামাজিক অনুষ্ঠানৰ বিষয়ববীয়াসকলে আজি উপস্থিত হৈ গৈ ডিফুৰ ভিতৰুৱা কেইবাটাও অঞ্চলসমূহত উপস্থিত হৈ দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰে চাউল দাইল নিমখ আদি দলটোৱে ৰং মাৰ্জং মেইনটিলা মালংছ ৰং ৰিচো আদি কেইবাখন গাঁৱৰ দুখীয়া পৰিয়ালক বিতৰণ কৰে এইসমূহ সাহায্য সামগ্ৰী এই কাৰ্যত DIGP সত্যৰাজ ৰয় আৰু ৰাংচিনা হানছে তথা তেওঁলোকৰ নেতৃত্বত যোৱা আটাইলৈকে শলাগ লয় Nilitum akorte Rangsina Hanse Lapen Nilitum akorte Mojasing Tiso Pen Chenglok Alang litum along Kacarabdun akorte Injir Tum Dohan Alang litum Cipiduksi Ladak nilitum Rong Marjong Arara Tumaphan Akamat Hapen Alang litum nilitum Han Masab Suwet Tame Labang Suasang Akijoy Pensi nilitum Han Ronlo Lapen Labang Suasang Nilitum dak rong alis amena tengpen kipiana tengke alang litum pacetang thailo ron erlo lapen alang litum lakadokavi
kerot gechipiduk lapen alang litum labuson hirimi me apor hustami dak nilitum arong along kewang pen alang litum keron lapen nilitum aphan labang so sang aji subet tame nang kipiapot alang litum aphan tame suri kachuro kadom pi bajiro lapen lason hutsi nilitum asar diaji tame alang litum bran budi sore pidun lo lapen diaji sar budi sore pidun pen se alang litum labang so kam klempon lo lasi diaji sar phan tame nilitum choro pipar piglo lapen nilitum akote rang sinanse lapen nilitum akote mojasing tiso pen chenglok dak kapre kote injirtum apen yud wing etumba risomat dak arong risomat tum pen chenglok tame alang tum tame kecerabdun lapen chipidukdun potsi alang litum phan tame choro pipar piglo lasi labang so asai alang tum ke klema pot suri nilitum rong marjong arat hoi pen kachuro kadom pirsi nilitum ningaklong kadom pipajirlo kadom নিউজ ডেস্ক রিপোর্ট কাট নিউজ সন্ধিয়া প্ৰায় 7:30 বজাত হামৰেন নতুন বজাৰ উপস্থিত হোৱা ট্ৰাকখনৰ খবৰ লৈ হামৰেন পৌৰসভাৰ উপাধ্যক্ষ হেডসিং ৰংফাৰ তথা তেওঁ বৰসংগীসকল উল্লেখ্য যে এই সন্দৰ্ভত ট্ৰাকখনৰ চালক হুছেইন আলীক সোধা পোছা কৰোঁতে হামৰেন পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ অধ্যক্ষ জয় ইংটিৰ নিৰ্দেশত অনা বুলি কয় আনহাতে অধ্যক্ষ ইংটিয়ে এনে নিৰ্দেশ তেওঁ দিয়া নাছিল বুলি ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সম্পত্তি ট্ৰাকখন আটক কৰি চালক আলীৰ কৰোনা ভাইৰাছত আক্ৰান্তৰ সন্দেহত হামৰেন স্বাস্থ্য বিভাগৰ আইচলেশ্যন কক্ষত পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে কাৰ্যুদুন পেন ট্ৰাক ড্ৰাইভাৰ bang kithan lo lape hala kewana munit bang kithan lo dak hamren konjumar men pensi la swa truck asa mane ingti bhorti truck pharoini ra phoke pabek mane 12 ton la swa mal ke wandu nilitum men pensi ke wan la si nilitum arju pen nilitum men pen kecobai pen ke wana posi nilitum pini la dak truck driver la pen hala ke wana tum phan nep dun lo la si non lai hui ke bon along mani amen pen lason ke klem thap atum du silhai rong asor hem du klin nai yang bong sitame bahira pen ke rang amunit mate tin me hormu thegun long plot hai bang ke cherap chitudun mate arjudun hor indot bahini amunit olai dun pen sonsi heridun nai arjudun hor pen herinai athe mane amen pen mane oc amen mane dc amen mane disaster management lason amen en pen ajha ka bepari tu ame thang ale phan ke claim thap do lasi non litum tumi stame nilitum amen consumer hamren amen pen bek pharoi ni na bek phokep ingti ke wan lason nilitum amen pen ke claim thap lason do lasi nilitum oc tum pen dsp tum pen cherabun si tuin হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ মহামাৰী কৰোনা ভাইৰাছ তথা কোভিড-19ৰ সংক্ৰমণ হৈ অসমতো দিনে দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা এনে সময়তে সজাগ আৰু সচেতন কাৰ্বি আংলং জিলা এখন ভিতৰুৱা গাঁৱৰ ৰাইজ চাহক আমাৰ প্ৰতিবেদন কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত এয়া ভিতৰুৱা এখন গাঁও নাম টেকেলামজুন চক্ৰবে গাঁও মহামাৰী কৰোনা ভাইৰাছে আৰু অধিক যাতে বিয়পি নপৰে তাৰ বাবে সজাগ এইখন গাঁৱৰ যুৱকসকলে লকডাউন চলি থকাৰ মাজত গাঁওখনলৈ যাতে কোনো অচিনাকি ব্যক্তি আহিব নোৱাৰে বা গাঁৱৰ কোনোৱে যাতে লকডাউন ভংগ কৰি গাঁৱৰ বাহিৰলৈ নাযায় তাৰ বাবে গাঁওখনৰ প্ৰৱেশ পথত এইদৰে বাঁহ বান্ধি দিয়ে যুৱকসকলৰ এই সুন্দৰ প্ৰচেষ্টাত সহযোগ কৰে গাঁওখনৰ বয়োজ্যেষ্ঠ নাগৰিকসকলেও অৰুণ লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ